নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, নতুনকৈ পদ মুকলি হৈছে ITBPৰ ফালৰ পৰা। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান বিচৰা হৈছে, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া, পদ কিমান মুকলি হৈছে আৰু পদটোৰ নাম কি, এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত পাব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। পদবিলাক আহিছে ITBPৰ ফালৰ পৰা, ITBP ৰিক্ৰুটমেণ্ট 2022। টোটেল পদৰ সংখ্যা হ'ল 248টা আৰু পদটোৰ নাম হ'ল হেড কনষ্টেবলৰ পদ হয়। এইটো ITBP বা আমি ক'ব পাৰোঁ ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ। এতিয়া আমি আলোচনা কৰিম যে কেটেগৰী অনুযায়ী ক'ত কিমানটাকৈ পদ খালী হৈ আছে। 1 নম্বৰ পদটো হ'ল হেড কনষ্টেবল কম্বেটেণ্ট মিনিষ্টেৰিয়েল। টোটেল পদৰ সংখ্যা আছে 248টা। ইয়াৰে ভিতৰত হেড কনষ্টেবল কম্বেটেণ্ট মিনিষ্টেৰিয়েলৰ বাবে আছে 135টা, য'ত ইউআৰৰ বাবে আছে 55টা, SCৰ বাবে আছে 22টা, STৰ বাবে আছে 20টা, OBCৰ বাবে আছে 24টা আৰু EWSৰ বাবে আছে 14টা। 135টা পদবিলাক ল'ৰাবিলাকৰ বাবে হয় আৰু ছোৱালীবিলাকৰ বাবে খালী আছে 23টা পোষ্ট, য'ত ইউআৰৰ বাবে আছে 10টা, SCৰ বাবে আছে 4টা, STৰ বাবে আছে 3টা, OBCৰ বাবে আছে 2টা আৰু EWSৰ বাবে আছে 23টা। এই পদবিলাকত এপ্লাই কৰিবৰ বাবে এজ লিমিট বিচৰা হৈছে। জেনেৰেল কেণ্ডিডেট বিলাকৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু বাকী থকা কাষ্টবিলাকৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। SC ST বিলাকৰ বাবে 5 ইয়াৰ্ছ, OBC বিলাকৰ বাবে 3 ইয়াৰ্ছ লৈকে আৰু এক্স চাৰ্ভিচমেন বিলাকৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। এই পদবিলাকত চেলাৰী দিয়া হ'ব 25,500ৰ পৰা 81,100 লৈকে চেলাৰী দিয়া হ'ব প্ৰতি মাহে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে এই পদবিলাকৰ বাবে 10+2 পাছ কৰা হ'ব লাগিব আৰু লগতে থাকিব লাগিব স্কিল টেষ্ট। তোমালোকৰ টাইপিং স্পীড চোৱা হ'ব। 1 মিনিটৰ ভিতৰত 35 ৱাৰ্ড ইংলিছত টাইপিং কৰিব জানিব লাগিব আৰু হিন্দীত 30 ৱাৰ্ড 1 মিনিটৰ ভিতৰত টাইপিং কৰিব পাৰিব লাগিব। নেক্সট 2 নম্বৰ পদটো হ'ল হেড কনষ্টেবল LDCE। টোটেল পদৰ সংখ্যা আছে 90টা, য'ত ইউআৰৰ বাবে আছে 74টা, SCৰ বাবে আছে 8টা আৰু SCৰ বাবে আছে 8টা। ইয়াতে এজ লিমিট বিচৰা হৈছে আপ টু 35 ইয়াৰ্ছ লৈকে। চেলাৰী দিয়া হ'ব প্ৰতি মাহে 25,500ৰ পৰা 81,100 লৈকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু স্কিল টাইপিং স্পীড। 1 নম্বৰ পদৰ দৰেই এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু টাইপিং স্পীড টেষ্ট বিচৰা হৈছে। এপ্লিকেশ্যন ফিজ বিচৰা হৈছে UR OBC বিলাকৰ বাবে 100 ৰুপিজ পে' কৰিব লাগিব। SC ST ফিমেল এক্স চাৰ্ভিচমেন কেণ্ডিডেট বিলাকে এটকাও পেমেন্ট কৰিব নালাগে। এই পদবিলাকত এপ্লাই আৰম্ভ হ'ব 8 জুনৰ পৰা আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 7 জুলাই। ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুবৰ্গৰ মাজলৈ। আজিৰ বাবে এইখিনিয়ে তোমালোকৰ মাজলৈ নতুন এটা জবৰ বিষয়ে জনালোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।